এখন গাঁৱত গোবৰ্ধন নামেৰে এজন দুখীয়া খেতিয়কে বাস কৰিছিল। সি বহুত কষ্ট কৰি দিনবোৰ পাৰ কৰিছিল। এদিন সি নিজৰ পথাৰত কাম কৰি থাকোঁতে এজনী সোণালী হাঁহ দেখা পালে। হাঁহটো সি মৰমতে ঘৰলৈ লৈ আহিলে। কিন্তু আচৰিত কথা, হাঁহটোৱে প্ৰতিদিনে ৰাতিপুৱা এটাকৈ সোণালী কণী পাৰিছিল। সেই সোণালী কণীবোৰ বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰিছিল। সদায় সোণালী কণী বিক্ৰী কৰি গোবৰ্ধন বহুত ধনী হৈ গৈছিল। কিন্তু লাহে লাহে গোবৰ্ধন লোভীয়া হৈ আহিবলৈ ধৰিলে। সি ভাবিলে, যদি সি হাঁহটোৰ পেটত থকা গোটেইখিনি সোণালী কণী একেদিনাই উলিয়াই ল'ব পাৰে, তেনেহ'লে সি একেদিনাই বহুত ধনী হৈ যাব। সেই লোভতে সি এদিন হাঁহটো পেটটো ফালি চালে, কিন্তু ভিতৰত এটাও কণী নাপালে। সি বহুত হতাশ হৈ পৰিল আৰু হাঁহটোও লগে লগে মৃত্যু হ'ল। গতিকে এই কথাৰ পৰা আমি কি শিকিলোঁ? লোভেই পাপ, পাপেই মৃত্যু। সি নিজৰ লোভৰ বাবে নিজৰ দৈনন্দিন উপাৰ্জন হেৰুৱালে, নহয় জানো?